নমস্কাৰ সকলোকে আশা কৰোঁ সকলো ভালে আছে মোৰ হেণ্ড পেইণ্টিং কৰা ভিডিঅ'সমূহত আপোনালোকৰ মাজৰ বহুজনেই মই কিদৰে পেইণ্টিং কৰোঁ লং ফৰ্মেটত চাব বিচাৰিছিলে সেইবাবে মই আজি বহুত দিনৰ মূৰত এটা লং ভিডিঅ' লৈ আহিলোঁ মই একেবাৰে এক্সপাৰ্ট নহয় কিন্তু মই কিদৰেনো কৰোঁ আপোনালোকৰ আগত সেইটোহে মাত্ৰ শ্বেয়াৰ কৰিবলৈ বিচাৰিছোঁ আশা কৰোঁ আজিৰ ভিডিঅ'টো আপোনালোকে ভাল পাব আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাব প্ৰথমতে আপোনালোকক দুখনমান নিউজ পেপাৰ লাগিব যিকেইখন পুৰণা নতুন নিউজ পেপাৰ কিন্তু নল'ব কাৰণ তেতিয়াহ'লে মাৰ পৰা গালি শুনিব আপোনালোকে যিখিনি পাৰিলে যিমান ডাঠকৈ পাৰে সিমান ডাঠকৈ ল'লে ভাল হ'ব ইমান তলৰ লেয়াৰলৈকে নাযায়গৈ কালাৰখিনি কিন্তু যিমান ডাঠকৈ পাৰে সিমান ডাঠকৈ লোৱাটো ভাল তাৰপিছতে আপোনালোকে যোনখন কাপোৰত পেইণ্টিং কৰিম বুলি ভাবিছে হেণ্ড পেইণ্টিং কৰিম বুলি ভাবিছে সেইখন এইদৰে লৈ ল'ব আৰু তাৰ তলত এই পেপাৰখন এইদৰে লৈ ল'ব তাৰপিছতে আহি যাব স্কেচিংটো আচলতে স্কেচিংটো আপোনালোকে পেপাৰখন নিদিয়াকৈও কৰিব পাৰিব মই এইটো জাষ্ট পেপাৰখন কেনেকৈ ল'ব লাগে প্ৰথমতেই দেখুৱাই ল'লোঁ কিন্তু স্কেচিংটো কথাটো হৈছে যে যেতিয়া আমি ফেব্ৰিক পেইণ্টিং কৰোঁ তেতিয়াহ'লে গোটেই যিমান কাপোৰযোৰত যিমানখিনি ফুল থাকে প্ৰতিভা ফুল একে ধৰণৰ হ'লে ভাল লাগে বা সেইটো আপোনালোকৰ ডিজাইনটোৰ ওপৰত ডিপেণ্ড কৰিব আপোনালোকে যদি এপাহ ডাঙৰ দিম বুলি ভাবে বা সৰু দিম বুলি ভাবে সেইটো একো ডাঙৰ কথা নহয় কিন্তু আপোনালোকে যদি ভাবে যে মোৰ ফুলকেইপাহ ভালদৰে বা যি এনেকুৱাই আপোনালোকে আৰ্ট নকৰক সেইটো ভালদৰে হওক সেইটো কাৰণে স্কেচিংটো বৰ ইম্পৰ্টেণ্ট মই কিন্তু ফ্ৰী হেণ্ড কৰোঁ মানে স্কেচিং বৰকৈ মই ইউজ নকৰোঁ কিন্তু যদি কিবা বেলেগ পেটাৰ্ণ আঁকিবলগীয়া হয় তেতিয়া কিন্তু মই পেঞ্চিলেদি আঁকি লওঁ এতিয়া স্কেচিঙৰ কাৰণে আপোনালোকে নিজেও কৰিব পাৰে তাৰপিছত বহুত ধৰণৰ ট্ৰেচিং পেপাৰো আছে বা মাৰ্কেটত বহুত ধৰণৰ ষ্টেম্পো পায় কিন্তু যিহেতু হেণ্ড পেইণ্টিং কৰাৰ কথা আমি ইয়াত পাতি আছোঁ সেইকাৰণে আপোনালোকক স্কেচটো লাগিবই ষ্টেম্প কৰা বা ষ্টেম্পবিলাক সেইটোতো এটা বেলেগ হৈ যায় ধৰি লওক সেইটোও হেণ্ড পেইণ্টিঙেই পৰে কাৰণ যিহেতু আমি হাতেদিয়ে সেইটো কৰোঁ কিন্তু হ'লেও যদি আমি পেইণ্টিং কৰাৰ কথা কওঁ তেতিয়াহ'লে সেইটো অলপ বেলেগ হৈ যায় তেতিয়াহ'লে আপোনালোকে ট্ৰেচিং পেপাৰ ইউজ কৰিব পাৰে মই যি ধৰণে ক'লোঁ আপোনালোকে পেটাৰ্ণখিনি কম্পিউটাৰৰ পৰা ডাউনলোড কৰি ট্ৰেচিং পেপাৰত লৈ পেলাইও তেনেকৈও ইয়াত আঁকিব পাৰে আৰু যিসকলতো আৰ্ট ভাল বা স্কেচিঙত তেখেতসকল ভাল তেতিয়াতো কথাই নাই সকলে ভাবে যে মই একদম ধুনীয়াকৈ কৰিব লাগিব গোটেইখিনি এটা বস্তু চেম হ'ব লাগে সেইকাৰণে তেতিয়া আপোনালোকে সেই ট্ৰেচিং পেপাৰৰ হেল্প ল'ব পাৰে ইয়াৰ পিছতে আহিলে আপোনালোকৰ কালাৰ এতিয়া কালাৰ আপোনালোকে ল'ব লাগিব ফেব্ৰিক কালাৰ যোনটো হৈছে এইটো এনেকুৱা একেই দেখিবলৈ কিন্তু এক্ৰেলিক কালাৰো থাকে এক্ৰেলিক কালাৰবিলাক দিলে সমস্যাটো এইটোৱে হয় যে খুব কাপোৰটো টান নিচিনা মানে আপোনালোকৰ আৰ্টটো যেতিয়া কৰি হ'ব হেণ্ড পেইণ্টিংটো যেতিয়া কৰি হ'ব আপোনালোকে দেখিব যে বস্তুটো অকণমান ফ্লেক্সিবিলিটিটো কমি আছে অকণমান জঠৰ নিচিনা আছে টান হৈছে কিন্তু ফেব্ৰিক কালাৰ কৰিলে সেইটো নহয় কালাৰ যেতিয়া কৰে আপোনালোকে চাদৰ মেখেলা তেতিয়া পানী নিমিলাব পানী মিলালে কি হয় যে কালাৰটো হয়তো ধুই দিয়াৰ পিছত ফেড হৈ যাব পাৰে হয়তো গুচিও যাব পাৰে কিন্তু যদি আপোনালোকে পানীৰ পৰিৱৰ্তে এটা মিডিয়াম পায় সেইটো আপোনালোকে ইউজ কৰিব পাৰে যদি আপোনালোকক পাতল কৰিবৰ দৰকাৰ হৈছে ৰং এটা তেতিয়াহ'লে আপোনালোকে সেইটো কৰিব পাৰে মোৰ ওচৰত বৰ্তমান সেই মিডিয়ামটো নাই নহ'লে মই আপোনালোকক দেখুৱাই দিব পাৰিলোঁহেঁতেন কিন্তু আপোনালোকে ফেব্ৰিক পেইণ্ট মিডিয়াম বুলি যদি চাৰ্চ কৰে অনলাইনত তেতিয়া আপোনালোকে পাই যাব আৰু এটা ইম্পৰ্টেণ্ট কথা যে আপোনালোকে যেতিয়া ব্ৰাছখিনি ল'ব সেইখিনি আপোনালোকে এক্ৰেলিক কালাৰ কৰা ব্ৰাছ বুলি ক'ব ব্ৰাছো বিভিন্ন ধৰণৰ থাকে যেনেকৈ অইল পেইণ্টিং কৰা ব্ৰাছ বেলেগ আপোনালোকৰ ৱাটাৰ কালাৰ কৰা ব্ৰাছবিলাক বেলেগ গতিকে আপোনালোকে এই এক্ৰেলিক যেতিয়া কৰে তেতিয়াহ'লে এনেকুৱা প্লাষ্টিকৰ যোনবিলাক ব্ৰিচেলছৰ প্লাষ্টিকৰ টাইপৰ যোনবিলাক ব্ৰাছ সেইবিলাক ল'ব মোৰ এই ব্ৰাছকেইডাল লেতেৰা হৈছে কাৰণ বহুত বছৰ হ'ল মই সেইকেইডালকে ইউজ কৰি আছোঁ একচুৱেলি লৈছিলোঁ মই নতুন সেইকেইডাল ঘৰত থাকিলে সেইকাৰণে এইকেইডালেই কাম চলাই আছোঁ আৰু প্লাষ্টিকৰ এনেকুৱা ব্ৰাছ ল'ব বুলি মই আপোনালোকক ক'লোৱেই আৰু ব্ৰাছ দুই প্ৰকাৰৰ থাকে এডাল আপোনালোকে চাওক এডাল অকণমান ৰাউণ্ড টাইপৰ আৰু এডাল ফ্লেট আপোনালোকৰ প্ৰয়োজন অনুসৰি আপোনালোকে এনেকুৱা সৰু ডাঙৰ বহুত ধৰণৰ পাই যাব আৰু ফ্লেটো পাব এনেকুৱা ৰাউণ্ডো পাব
আপোনালোকে যোনডালেদি আঁকি কমফৰ্টেবল ফিল কৰে আপোনালোকে সেইডালেই আঁকিব পাৰে, তাত একো প্ৰব্লেম নাই। মুঠতে আপোনালোকে কমফৰ্টেবল হ'লেই হ'ল আৰু আপোনালোকৰ যোনটো আৰ্ট সেইটো ধুনীয়া হ'লেই হ'ল। বেছিকখিনিতো হৈয়ে গ'ল, আমি এতিয়া আৰ্টৰ মাজলৈ আগবাঢ়োঁ। এতিয়া কৰিবলৈ লোৱা কাপোৰযোৰৰ মেখেলাখন অলৰেডি কমপ্লিট হৈছে। মই শ্বৰ্টছ এটাত দিছিলোঁ, আপোনালোকে ভাল পাইছে, কিন্তু কমপ্লিট হৈছে মানে মই লেচটো লগোৱা হোৱা নাই, লেচ লগাম বুলিও কৈছিলোঁ। কেনেকুৱা লাগিছে আপোনালোকে জনাব। এতিয়া এই একেটা ফুলেই মই চাদৰখনত কৰিম আৰু কিদৰে কৰিম আপোনালোকেও মোৰ লগতে চাওক। কাপোৰযোৰৰ দুইটা মোৰ হ'ল। এতিয়া এইখন পাৰিটোত সৰু সৰুকৈ এটা লাইনকৈ এনেকৈ বনাম বুলি ভাবিছোঁ। লেচ নলগোৱাকৈ এতিয়ালৈকে কাপোৰযোৰ কেনেকুৱা লাগিছে মই চাই লওঁ। মই ছাইডটো কমপ্লিট কৰি লেচ লগাই পেলাই আপোনালোকক শ্বৰ্টছ এটা বনাই পেলাই দিম। আপোনালোকে কেনেকুৱা লাগিছে জনাব। ভিডিঅ'টো যদি ইমানলৈকে চালে বহুত বহুত ধন্যবাদ। আকৌ এটা নতুন ভিডিঅ'তে লগ পাম। আজিলৈ আহিছোঁ, বাই বাই।